স্বাগতম জনাইছো আপোনালোক মোৰ অন্য এটা ভিডিঅ' লৈ আজি আপোনালোক এইটো ভিডিঅ' দেখুৱাম আপোনালোকে ৰেচন কাৰ্ডৰ লিষ্ট আপোনালোকে কেনেকৈ উলিয়াব নতুন লিষ্ট আপোনালোকে এইটো ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কমেন্ট আৰু শেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো বন্ধুসকল মই আপোনালোকক আজি দেখুৱাম আপোনালোকে কেনেকৈ ৰেচন কাৰ্ডৰ লিষ্ট আপোনালোকে উলিয়াব মই আপোনালোকক দেখুৱাম আৰু ফেমিলিত কেইজনৰ নাম আছে সেইটো আপোনালোকক দেখুৱাম আৰু কাৰ ৰিজেক্ট হৈছে কাৰ ৰিজেক্ট হোৱা নাই সেইটো আপোনালোকক দেখুৱাম ইয়াতে আপোনালোকে চাই থাকিব সো বন্ধুসকল আপোনালোকে প্ৰথমে কি কৰিব যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব ওপেন কৰি আপোনালোকে কি কৰিব সাৰ্চ বক্সত আপোনালোকে ইয়াত কি কৰিব ইয়াত আপোনালোকে ৰেচন কাৰ্ড ডিটেইলছ বুলি দিলে হ'ব মই আপোনালোকক দেখুৱাই আছো আপোনালোকে ইয়াত ৰেচন কাৰ্ড ডিটেইলছ দিব আপোনালোকে মই দেখুৱাইছো ৰেচন কাৰ্ড ডিটেইলছ ইয়াত টাইপ কৰাৰ পিছত আপোনালোকে কি কৰিব ইয়াত ইন্টাৰ কৰিব ইন্টাৰ কৰাৰ পিছত প্ৰথম যিটো লিংকটো আছে ইয়া আপোনালোকে দেখিছে প্ৰথম লিংকটো যিটো আছে আপোনালোকে ইয়াত ক্লিক কৰিব NFSA ইয়াত আপোনালোকে ক্লিক কৰিব প্ৰথম লিংকটোত ক্লিক কৰাৰ পিছত আপোনালোকে নেক্সট পেজ খোলা দেখিব আপোনালোকে চাওক আপোনালোকে এতিয়া কি কৰিব ইয়াত আপোনালোকে ইয়াত আসাম বুলি আছে আপোনালোকে আসামত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে এইটো ওকে কৰিব ওকে কৰাৰ পিছত আপোনালোকে ইয়াত ক্যাপচা আছে আপোনালোকে এই ক্যাপচাটো সম্পূৰ্ণ ইয়াত টাইপ কৰিব আপোনালোকে ইয়াত টাইপ কৰাৰ পিছত আপোনালোকে কি কৰিব ভেৰিফাই বুলি আছে ইয়াত ভেৰিফাই ইয়াত সম্পূৰ্ণ ক্যাপচাটো ফিল কৰাৰ পিছত আপোনালোকে ভেৰিফাইত ক্লিক কৰিব ইয়াত ভেৰিফাই বুলি আছে ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে কি কৰিব আকৌ নেক্সট পেজ খোলা দেখিব আকৌ আপোনালোকে আপোনালোকে এইটো ষ্টেটটো সিলেক্ট কৰি লব ষ্টেটটো আসামে থাকিবলৈ দিয়া আৰু ইয়াত ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব আপোনালোকৰ কি হয় ডিস্ট্ৰিক্ট সিলেক্ট কৰি দেখুৱাই আছে আপোনালোকে ইয়াত DFSO আপোনালোকে এইটো সিলেক্ট কৰি লব কি হয় এটো আপোনাৰ এটো একে থাকিব আপোনালোকৰ সেম আৰু এইটো আপোনালোকে সিলেক্ট কৰি লব পিছত সিলেক্ট কৰাৰ পিছত এইটো FPS টো আপোনালোকে এইটো সিলেক্ট কৰি লব কাৰণ যিজন ডিলাৰ তেওঁৰ নাম থাকিব ইয়াত তেওঁৰ নামটো আপোনালোকে ইয়াত সিলেক্ট কৰি লব এনেকৈ মই আপোনালোকক দেখুৱাই আছো সিলেক্ট কৰাৰ পিছত আপোনালোকে কি কৰিব ইয়াত স্কিমৰ নামটো দিব আপোনালোকে AY আৰু PH এইবিলাক আপোনালোকে আছে চাওক আপোনালোকে কি কৰিব অল ডট ক্লিক কৰিব অল ডট ক্লিক কৰাৰ পিছত আপোনালোকে সাইডত ক্লিক কৰিব সাইডত ক্লিক কৰাৰ পিছত আপোনালোকে ষ্টেটাসটো আছে আপোনালোকে এইটো কি কৰিব কাৰণ মই সকলো দেখুৱাম আপোনালোকক সেইভাবে মই অল ডট সিলেক্ট কৰিম অলট সিলেক্ট কৰাৰ পিছত সাইডত ক্লিক কৰিব সাইডত ক্লিক কৰাৰ পিছত আপোনালোকে আকৌ ইটো কি কৰিব ৰেচন কাৰ্ড হুইছ আৰু মেম্বাৰ হুইছ আপোনালোকে দুটো সিলেক্ট কৰি লব তলটো না ৰাখিব তেতিয়া আপোনালোকে সম্পূৰ্ণ দেখা পাব আপোনালোকে চাওক আৰু ইয়াত আছে অলট ৰাখিলে সকলো দেখা পাম কাৰণ যেহেতু ইয়াত ভ্যালিড আধাৰ কাৰ্ড যদি যি সকলৰ আধাৰ কাৰ্ড ভেৰিফাই কৰোতে ভেৰিফাই হৈছে তেওঁলোকৰ ইয়াত থাকিব আৰু যদি ইনভ্যালিড হয় এইবিলাক নাথাকিব এইবিলাক ভুল বুলি দেখুৱাব এইবিলাক তাত এনেকৈ চাওক আপোনালোকে এইটো অল ডট ক্লিক কৰি ৰাখিব আপোনালোকে পিছত আপোনালোকে এই ৰিপৰ্ট নেমটো আপোনালোকে ইয়াত ক্লিক কৰিব ডিটেইলছ কাৰণ যেহেতু সকলোৰ ডিটেইলছ চাম আমি ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত ভিউ ৰিপৰ্টত ক্লিক কৰিব ভিউ ৰিপৰ্টত ক্লিক কৰাৰ পিছত আকৌ নতুন উইন্ডো পেজ খোলা দেখিব আপোনালোকে চাওক আপোনালোকে এনেকৈ ডাউনলোড কৰিব পিছত আপোনালোকে ইয়াত চাওক আপোনালোকক মই দেখুৱাই আছো এইবিলাক ইয়াত আধাৰ কাৰ্ড দিছিলে এইবিলাক আধাৰ কাৰ্ড এপ্ৰুভ হৈছে এইবিলাক আৰু যেহেতু এপ্ৰুভ হোৱাখিনি মই এপ্ৰুভ নোহোৱা কিবিলাক চাওক আপোনালোকে এইবিলাক এপ্ৰুভ হোৱা হয় এইবিলাক আধাৰ কাৰ্ড যি সকলৰ আছে এইবিলাকত আধাৰ কাৰ্ড আছে আৰু ইয়াত এইবিলাক ৰঙা যে আছে এইবিলাক চাওক আপোনালোকে এইটো এপ্ৰুভ হোৱা নাই যদি আপোনালোকে চাব বিচাৰে তেনেকৈ চাব পাৰিব সো বন্ধুসকল আজিৰ ভিডিঅ'টো যদি ভিডিঅ'টো ভাল লাগে লাইক কমেন্ট আৰু শেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ